ৰাজন ক'ৰ পৰা আহিলে এইটো মই আপোনাক সুধিম ক'ৰ পৰা আহিছিলে কিন্তু মোৰ দেউতাৰ নমো মাতৃ অসমা বুলি এটা গান আছে জুবিন গাৰ্গে গাইছিলে গানটো কিজানি 30 বছৰ আগত লিখা তাতো দেউতাই বাৰে বাৰে লিখিছিল শংকৰ মাধৱৰ অসম গতিকে মই যিমান দূৰ জানো এটলিষ্ট মোৰ ঘৰত 30 বছৰৰ পৰা আমি শংকৰ মাধৱৰ অসম বুলিয়ে জানো শংকৰাজনৰ দেশ বুলি এইভাবে কৈছো মই নিজে তেজপুৰত জন্মগ্ৰহণ কৰিছো মোৰ ঘৰৰ কাষত নামঘৰটোত ৰাতিপুৱা যেতিয়া বৰগীতৰ গীত শুনিছিলো দূৰৰ মছজিদটোৰ পৰা মই আল্লাহৰ নাম শুনিছিলো আপোনাৰ কাণখন চাফা আছিল আপুনি শুনিছিলে মই ইমান দূৰত শুনিব পৰা নাছিলো গুৱাহাটীৰ মানুহটো শুনিছিল মছজিদৰ পৰা মোৰ কাণটো নাছিলে মোৰ কাণ বন্ধই আছিলে মই শংকৰ মাধৱেই শুনিছিলো আৰু তাৰ প্ৰমাণো দিলো মই যে 30 বছৰ আগত মোৰ ঘৰত যেটো কবিতা লিখিছিল যেটো জুবিনে এতিয়া গাইছে বহুতখিনি ইউটিউবত মানুহে শুনে নমো মাতৃ অসমা তাতে দেখিব যে শংকৰ মাধৱেই আছে 40-50 বছৰ আগতে ভূপেন হাজৰিকা শংকৰাজনৰ কথাই কৈছিল না মই মোৰ কথাটো কৈছো আপোনাৰ যুক্তিটো বেলেগ হ'ব পাৰে মই মোৰ কথাটো কৈছো